খাই ভাল পাওঁ মই বিলাহীত নমস্কাৰ মোৰ নাম কমন কাঠ বইনেৰ বুটক মোক চিৰি মাতে মুচে নিখ নমস্কাৰ মোৰ নাম বিনোদ ৰকাত খ মোৰ পুষ্টিৰ নাম চকেট নমস্কাৰ মোক মাতা নাম বাপা ৰকেট কিমান আৰু ভেজলীয়া দালি খাই থাকি এই ঘৰত দালি খাবা লাগিব চকু মেল খালা লগৰ চলি আধা বেলাৰ হাজিৰা উলিয়ালাকে কলগেট নানলি চাহ কলগেটটো দিছো কি করবি এটা আকৌ নাই সুধৰ চকলাটো আছে আজি চলবো তোৰ বুদ্ধি গিলা বহুত দেৰিকে হলে আগতে এনেকুৱা বুদ্ধি হলি আজি এনেকা চকলা কাটি কলগেট উলিয়াবাই নালগিল বুজি পাইছে ঠেকা খালিতো বুদ্ধি বাৰে গৰু ঘৰৰ দায়িত্ব পালন কৰোঁতে কৰোঁতে নিজৰ সুখ গিলাৰ কথা পাহৰিয়ে গেছো ভাতজন চালে ভোক লাগছি মই এইখিনি কাম কৰি লওঁ মোৰ ভাত দিতে বহি দেখিছোঁ চব সুবিধা ল ঘৰখনৰ ইমেইল কাম অলপ মিলাই মিলিকে কৰিলে কি সুবিধা ল'বা হয় নেকি মই এইগিলাখান কাম কৰি থাকিলে মোৰ কাম গিলা কোনে কৰিব আপোনাৰ কামত মই ইমান সহায় কৰি দিয়া কোনোবা দিনে ভাগ দিছোঁ নে বিয়া হৈ দিন ধৰি কাৰোবাক ফুৰিব যাব পাইছোঁ নে নিজে নান্ধা কৰি এসাঁজ ফুৰ্তি মানে খাব পাইছোঁ সংসাৰৰ দায়িত্ব পালন কৰোঁতে গেল দেখোন মোৰতো মানুহৰে দেহা অলপ বুজি পালি ভাল লাগে মোৰ জীৱনটোত কম ত্যাগ কৰা নাই যা তহঁতক খুব যাওঁ বুলি পইচাৰ পিছত ঘূৰি ঘূৰি মোৰ জীৱনটোৰ কথা পাহৰি গৈছো ফোন বাজে হেল্ল' অ ভাগিন কোৱা কালি আমাৰ ঘৰত আভা দিয়া মাই এই দুজক অলপ মাছ ৰাখি দিবিচোন মোক সুধৰ কথা পাতিছে নাই যা হ'ব যা আনজা দেখিছিনে আজি অলপ মাছ লৈ গৈছোঁ বাবু বোলে মাছ খায় আজি মাছ খাবা নালাগে যায় দোকানৰ পৰা চয়াবিন আনিবি এই ৰাতি খাইৰ মাংস খাইছিলোঁ ঐ চাবান দি হাত ধোৱাইছোঁ বাছে যাওঁ না গম পাইছো দেই কেনেকৈ গম পালি খাইৰ মাংস খাওঁ বুলি মই গু দেখিলি গম পাওঁ কাজ চলি আহিছি কেঁচা হালধি খাই হাতখন হালধীয়া কৰি মোক জলবা আছে ৰঙাত খা আজি আমাৰ SMP আছে যাবি দে SMP মানে কি কিবা মিটিং চিটিং পাতিছে নেকি SMP মানে ৰাতি আমাৰ সত্যনাৰায়ণ পূজা আছে যাবি ৰঙাত খা নাৰায়ণ পূজা কৰি ইমান চাট ঘাটত মাতা এনে ভাই তোৰ টাইমৰ অভাৱ লগানে আছা নে লগানে আছোঁ কিন্তু ৰুচি দুখন খাইছোঁ অ ৰুচি কি হেদি খাইছে মই শুদ্ধ ৰুচি খাব নোৱাৰোঁ মাকো কাকো ক'ব হাক দিছোঁ মই আলু এটা ভাজি পেলাই খাইছোঁ দেই আকৌ নহয় আকৌ নকবি মই সহ্য কৰিব নোৱাৰোঁ ঐ ঘৰৰ কথা ভাবি থাকাত চাই তোৰ নিচিনা সৰু সুৰা লগান দি পূজা কৰাই ভাল আজি এইটো 12 টকা তোলো কি আনলি এই চবিন পেকেট আৰু মিঠি তেল আধা লিটাৰ জিৰেন আনলি আজি ইয়াৰ দাম 3 গুণ বাঢ়ছি এর আগৰ মাহত 250 টকা আছিল এই মাহত বোলে 600 টকা আছিল নল্লু আন দে দাম বাঢ়বই দেই ইমান ধুনীয়া ধুনীয়া চৰকাৰে আঁচনি দিছি ধনীগিলাতো চলি যাব দুখীয়াকো চৰকাৰে চাব আমাৰ নিচিনা মধ্যবিত্তৰ কি হ'ব হ'ব দে 19-20কে চলি থাকিব লাগিব আৰু হ'ব দে নহয় যেতিয়াকলি তহঁতৰ নিচিনা মানুহখিনি আঁচনি নালগে বুলি নকওঁ তেতিয়াকলি প্ৰত্যেকটা বস্তুৰ ওপৰত মূল্য বৃদ্ধিৰ পূজা এই আমাৰ নিচিনা মধ্যবিত্তখিনি লৈ থাকিব লাগিব ভোট দিয়া যিহেতু আঁচনি লাগবই আমাক বিবেক গোটো আমার নিচিনা মধ্যবিত্ত যাও যা মনত রাখি আমাৰ তোর ভাগিনা আলে এই আহিলে ৰ'বা এইখিনি শুনাছো ফোন আসি চাই অ ভাগিনটো ঘোষাবান নেদাকাই দে তই ফোন এটাতো কৰি ৰে মৰা আহিবি বুলি নম্বৰ আমাক তাতে কষ্ট দিওঁ ফোন কৰি তোর যে বেশ হইয়া হরিয়া বিয়া এটা কাম করছন মই পইচা দে অলপ মাংস লৈ আগে কালি মাছ আনবা তাতে পইচা নাছিল আজি মাংস আনবা ক'ত পইচা পালি তহঁতে মোক বিশ্বাস কৰ ভাগিনা বুলি কালি মাছ আনিব নিদিলো
সদায় মাছ মাংস খোৱা দিগদাৰ দেছোঁ। এই দে পইচা দি বজাৰত যাওঁ। এই 500 টকাটো লৈ যা, টাউনত যাবি যাতে এই লোনটো কিমান আগবাঢ়িছে চাই আহিবি বজাৰ কৰি। হ'ব দে। এই 2000 টকা থাকিল, এই 2000 টকা দি ট্ৰেক্টৰখন ভাল কৰিব লাগিব। মামা লাগিল এব আছোঁ, ঘৰত দেখি আছোনে মায়ে দেউতা ভালে? ভালে মানে মামা মাৰ অলপ অসুখা। কি অসুখ হৈছে তাইতো মোক আকৌ কোৱাই নাই। এই তুমি চিন্তা কৰি থাকিবৰ কাৰণে কোৱা নাই দিয়া মামা। আৰু এই ডক্টৰে নাৰ্ভৰ প্ৰব্লেম হোৱা বুলি কৈছে। এই গুৱাহাটীত এটা ভাল ডাক্তৰক দেখাই দিব পাৰিছে, কিন্তু এই পইচাৰ প্ৰব্লেমৰ কাৰণে অলপ দেখাব পৰা নাই। হ'লেও তাইতো একবাৰ মোক জনাব লাগিছিল। এই মামেৰে নপা এই 2000 টকাটো লোৱা, মই ট্ৰেক্টৰ কৰিব থৈ দিছোঁ। নালাগে দে মামা, মায়ে মোক গালি পাৰিব। আৰু তুমি ট্ৰেক্টৰখন কি হেৰি ভাল কৰিবা? আকৌ নহয় দেছো ভাগিন লোৱা, মই মেনেজ কৰিম দিয়া। টাকাটা ভাল ডাক্তৰৰ তাত দেখুৱাবা। অসুখ হ'লেওতো তাই একবাৰ মোক ক'বা লাগে, সদায় ফোন কৰি থাকো। লোনটো কি হ'লে? নহয় বোলে এনেকৈ কিয় নহয়? মাটি দেখ পেলাব নিজৰ নামত, নিজৰ মাটি নহ'লে বেংকে লোন নেদে। মাটি থাকিলেতো খেতি কৰিলোঁ হয়, লোন বিচৰি নেগলো হয়। ইমান সপোন দেখা নাই গেলাই। আমাৰ নিচিনা ঘৰ চলি সপোন দেখাটো মহাপাপ। এতিয়া কি কৰিবি? এটা কাম কৰোঁ দে, আমাৰ নিচিনা মানুহখিনিক বন্ধন বেংকে লোন দে, আমি মাইৰ নামত লোন এটা লওঁ আৰু সৰু সুৰাকৈ বেপাৰটো আৰম্ভ কৰি দিওঁ। এইটো ভাল কথা কৈছে, যাত আছে বহুত সপোন তাক দে বন্ধন বেংকে লোন। অকমান কাঠ মায়ে পুজা বুলি দুটা মানুহ ভাত খোৱাকৈ মাতিব দিলা। এটা তই যাবি আৰু কৌশক মাতছো। সৌখাক আৰু কিয় মাতিব লাগে? সি নামটো আছে এনাই আৰু। এই মাতছো দে, সি ভিতৰে ভিতৰে বহিয়া পাই থাকিব নে? মই আজি নাযাওঁ যা, আলহী আছি আৰু মাংস আনছি, এই উমেশোকে মাতবি। মাংস আনছি যে মই তোৰ তাতে ভাত খাবা আহ নেকি? লগত খোৱা পূজা পাতি আমাৰ তাক তই ভাত খাবা, কপালত লাঠি মাৰো নে যিটো নহয় এই ঘৰত কঁঠালৰ তৰকাৰী। গেছে নে অধৰ্মী? পূজাৰ দিনা কোনোবাই মাংস খায়, ঘৰত পানীয়াকে মুঠি ঘুমাই থাকে যা।